নমস্কাৰ গ্ৰন্থসুবাহৰ চতুৰ্থ পৃষ্ঠালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম অৰ্ণৱ আৰু আজি আমি যিখন কিতাপ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেই কিতাপখনৰ নাম হৈছে ব্যাস। ব্যাসদেৱ সম্পৰ্কে আমি বিভিন্ন তথ্য পাওঁ বা বিভিন্ন কথা আমি পঢ়িবলৈও পাওঁ। বিভিন্নজনে লিখিও আছে ব্যাসদেৱৰ বিষয়ে বা পূৰ্বতেও লিখা হৈ গৈছে। কিন্তু এই কিতাপখন অকণমান ব্যতিক্ৰম আৰু সেই ব্যতিক্ৰম কি কাৰণে ব্যতিক্ৰম বুলি মই কৈছোঁ সেই কথাখিনি আপোনালোকৰ সন্মুখত জনাবলৈ মই গ্ৰন্থসুবাহত এই অনুবাদ গ্ৰন্থখন লৈ আহিছোঁ। কিতাপখনৰ মূল যিগৰাকী লিখক তেওঁ হৈছে শ্বাহজাদ ফিৰদৌছ আৰু কিতাপখন কামাখ্যা বেজবৰুৱাই অনুবাদ কৰিছে। কিতাপখন প্ৰকাশ কৰি উলিয়াইছে আগবাগ প্ৰকাশনে। কিতাপখন যেতিয়া মই প্ৰথম পাইছিলোঁ চুইয়ে প্ৰথমতে এনেকুৱা অনুভৱ হৈছিল যে কিতাপখনৰ যিটো লিখন শৈলী হ'ব বা কিতাপখনৰ যিটো ভাৱধাৰা সেইটো অকণমান ব্যতিক্ৰম হ'ব। কাৰণ ইয়াত যিখিনি আপোনালোকৰ বিভিন্ন ধৰণে মন্তব্য দাঙি ধৰি দিয়া আছে সেইখিনি পঢ়িলেই গম পাই যে কিতাপখন কিছু ব্যতিক্ৰম। যেতিয়া মই ইয়াত পৃষ্ঠাবিলাক মেলি চালোঁ, কথা পঢ়ি চালোঁ, ইয়াত লিখকে কিয় লিখিছে বা অনুবাদকে কিয় অনুবাদ কৰিবলৈ আগবাঢ়ি আহিল সেই কথাখিনি যেতিয়া মই পঢ়ি চালোঁ তেতিয়া অনুভৱ হৈছে হয় এই কিতাপখন কিছু ব্যতিক্ৰম। ব্যাসদেৱ সম্পৰ্কে বা ব্যাসদেৱক আমি মহাভাৰতত যি ধৰণে পাওঁ তাতকৈও ব্যতিক্ৰম কিছুমান তেওঁৰ চিন্তাধাৰা আছিল, য'ত তেওঁক তাতে আমি হয়তো মহাভাৰতত দেখিছোঁ যে ব্যাসদেৱৰ যিখিনি তেওঁৰ গুণাগুণ সেই গুণাগুণখিনি আমি দেখিবলৈ পাইছোঁ বা বুজিবলৈ পাইছোঁ। কিন্তু তাৰ পিছতো ব্যাসদেৱক আমি অনন্য ৰূপত দেখিবলৈ পাওঁ আৰু সেই দেখাখিনি আমি হয়তো পঢ়িব ভালদৰে পোৱা নাই। কিছুমান ঠাইত হয়তো আমি অকণমান তেওঁৰ আভাস পাইছোঁ। কিন্তু এই পুথিখনে সেই যিখিনি আমাৰ মাজত থকা খুদুৱনি সেই খুদুৱনিখিনি নোহোৱা কৰিব চেষ্টা কৰিছে। লগত ইয়াত এটা অন্যান্য বিষয়ো ধৰি দিয়া হৈছে যে ব্যাসদেৱে কথাবিলাক যি ধৰণে ভাবিছিল বা তেওঁৰ জ্ঞানৰ যিখিনি জ্ঞান লভাৰ যিখিনি তেওঁৰ ইচ্ছা সেই ইচ্ছাখিনিয়ে তেওঁক কলৈ লৈ গ'ল সেই কথাখিনি এই কিতাপখনত আমি এনেকুৱা এটা ৰূপত দেখিম যিটো ৰূপত হয়তো আমি কল্পনা সাধাৰণতে নকৰোঁ আৰু সেইকাৰণে পুথিখন পঢ়ি পেলাই আমাৰ বেছি ভাল লাগি যায় পৰৱৰ্তী পৰ্যায়ত যে ইয়াত আমি ব্যাসদেৱক যি ধৰণে এটা কল্পনা কৰোঁ সেই কল্পনাৰ বাহিৰত গৈ পেলাই ব্যাসদেৱজনক ইয়াত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে লিখকে আৰু নিখুঁতভাৱে এই প্ৰতিষ্ঠা হৈ উঠিছে। এতিয়া আমি যদি ইয়াৰ ডেপ্থত যাওঁ আপোনালোকে নিশ্চয় জানে যে মই ইয়াত গোটেই কাহিনীভাগ জনাই নিদিওঁ। কিন্তু ইয়াত কিয় লিখিলে আৰু লিখাৰ পিছত সমাজখনে কি পাব বিচাৰে বা সমাজখনৰ পৰা লেখকে কি আশা কৰিছে সেইখিনি কথা ইয়াত লিখা আছে। ইয়াত যেতিয়া প্ৰথম লিখি উলিয়াইছিল লিখকে সেই সময়টো আছিল 1993 চন। 1993 চনত তেখেতে ব্যাসদেৱৰ বিষয়ে লিখিলে আৰু লিখাৰ কাৰণটো এইটো যে ব্যাসদেৱ সম্পৰ্কে আমি যিমান তথ্য পাইছোঁ বা যিমানখিনি আমি তেওঁৰ প্ৰতি আকৃষ্ট হওঁ সেই আকৃষ্ট হোৱাৰ পিছত আমি তেওঁৰ পৰা কিবা আশা কৰোঁ নেকি আৰু আমি যদি আশা কৰোঁ তেনেহ'লে কি আশা কৰিব পাৰোঁ সেই কথাখিনি এই কিতাপখনত লিখকে একেবাৰে তেওঁৰ ভাষাৰে ইমান সুন্দৰভাৱে সাৱলীলভাৱে লিখিছে আৰু তাক অনুবাদ কৰিছে ইমান ধুনীয়াকৈ যে আমি স্পষ্ট হৈ যাওঁ। আমাৰ মনত এটা খুদুৱনি ভাৱ নোহোৱা হৈ যায় ব্যাসদেৱ সম্পৰ্কে বা আমাৰ জীৱন সম্পৰ্কে। জীৱনৰ বিভিন্ন ধৰণৰ সময় এনেকুৱা আহে যি সময়ত আমি ব্যাসদেৱৰ দৰে কিছুমান অসুবিধা পাওঁ জীৱনত। কিছুমান এনেকুৱা পথ আমি পাওঁ যিবিলাক পথ দুৰ্গম কিন্তু ব্যাসদেৱে সেই পথবিলাক সুগম কৰি পেলাই গৈ আছিল। তেওঁৰ লগত তেওঁৰ শিষ্যবিলাক আছিল। তেওঁ তেওঁৰ শিষ্যৰ পৰাও শিকিব চেষ্টা কৰিছিল। আমি কিতাপখনত পাইছোঁ বা উপন্যাসখনত পাইছোঁ যে শিষ্যৰ লগত তেওঁৰ যিখিনি কথোপকথন সেই কথোপকথনখিনিৰ দ্বাৰা আমি আমাৰ জীৱনৰ কিছুমান ৰাস্তা পাম, যিবিলাক ৰাস্তা হয়তো আমি পোৱাৰ পৰা বঞ্চিত হৈ আছোঁ বা আমি নিজেও কিছুমান ক্ষেত্ৰত আমাক মাৰ্গদৰ্শক এজন নোপোৱাৰ দৰে হৈ আমি জীৱনত বিভিন্ন ধৰণৰ বিপথে পৰিচালিত হওঁ বা আমি সুপথত যাবলৈ আমি বিভিন্ন ধৰণৰ অসুবিধা পাই থাকোঁ। কিন্তু ব্যাসদেৱৰ সেই যিখিনি দৰ্শন তেওঁৰ শিষ্যৰ লগত হোৱা কথোপকথন সেইবিলাকৰ দ্বাৰা আমি কিন্তু স্পষ্টভাৱে আগুৱাই যাব পাৰিম আৰু এই কিতাপখনত সেই ধৰণৰ কিছুমান কথা উল্লেখ কৰি থোৱা আছে আৰু ইমান সুন্দৰভাৱে তেওঁৰ নিজৰ শিষ্যৰ লগত সম্পৰ্কটো সংস্থাপন কৰা হৈছে বা উপস্থাপন কৰা হৈছে, য'ত আমি দেখিবলৈ পাওঁ তেওঁ যেন এজন ডাঙৰ বিখ্যাত পণ্ডিত নহয়, তেওঁ যেন এজন সাধাৰণ মানুহ যিয়ে সাধাৰণ মানুহৰ মাজত গৈ পেলাই
তেওঁৰ যিখিনি জ্ঞান সেই জ্ঞানৰ উন্মেষ ঘটাইছে সেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ। মই আপোনালোকক এটা চমু উদাহৰণ দিব বিচাৰিছোঁ যে ব্যাসদেৱে যেতিয়া তেওঁৰ শিষ্যৰ লগত গৈ থাকোঁতে এটা স্থানত তেওঁৰ শিষ্যৰ লগত কথা পাতিছিল আৰু কথাৰ যিটো কথোপকথন তাত কি ধৰণে লিখা আছে আপোনালোকে এবাৰ চাব। সুমন্তই কৈছে যে প্ৰচেষ্টাতকৈ বেছি একো নহয়। তেতিয়া ব্যাসদেৱে কৈছে তুমি নৈৰাশ্যবাদী নে আশাবাদী? এইবিলাক কথা আমাৰ জীৱনত হয় যে আমি নৈৰাশ্যবাদী নে আশাবাদী আমি নিজক কেতিয়াবা সুধি চাওঁ আৰু আমি একো উত্তৰ নাপাওঁ। তেতিয়া সুমন্তই কৈছে মই ক্লান্ত গুৰুদেৱ। তেতিয়া ব্যাসদেৱে কৈছে তথাপি মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া, এইটোৱেই হ'ব মোৰ শেষ প্ৰশ্ন যে তুমি নৈৰাশ্যবাদী নে আশাবাদী? তেতিয়া সুমন্তই উত্তৰ দিছে কোনো মানুহেই সম্পূৰ্ণ নৈৰাশ্যবাদী কিংবা আশাবাদী হ'ব নোৱাৰে গুৰুদেৱ। মানুহ বিমিশ্ৰ অনুভূতিৰ ক্ৰীড়ানক। এই যিখিনি শব্দ বা যিখিনি বাক্য তেওঁলোকে দুয়োৰে মাজত কথোপকথন হ'ল, এই কথোপকথনখিনি চাব গ'লে একেবাৰে সৰু কথোপকথন, কিন্তু আমি যদি ইয়াক গভীৰভাৱে চাওঁ, নিজৰ জীৱনৰ লগত যদি আপুনি মই ইয়াক মিলাই চাওঁ, তেনেহ'লে আমি দেখিম যে ইয়াত বহুত ডাঙৰ এটা তথ্য দিয়া হৈছে, বহুত ডাঙৰ জীৱনৰ এটি পথ দেখুৱাই দিয়া হৈছে আৰু সেই পথ যেতিয়া আমি অনুসৰণ কৰিম তেনেহ'লে আমাৰ জীৱনটো সুগম হ'ব। যিধৰণে ব্যাসদেৱৰ জীৱনটো সুগম আছিল যদিও তেওঁ বহুত দুৰ্গম পথ অতিক্ৰম কৰি আহিছিল। এই ধৰণে কিতাপখনত বিভিন্ন কথা উল্লেখ কৰা আছে আৰু এই ধৰণৰ কথোপকথন যেতিয়া আমি হৃদয়ংগম কৰিব পাৰিম তেতিয়া আমাৰ মনটো ভাল হ'ব আৰু আমি সমাজত নিজক সুপ্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম। এই কিতাপখনে আমাক সেই ধৰণৰ সুপ্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়ি যোৱাত সহায় কৰে আৰু সেইকাৰণে এই কিতাপখন মই আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। কিতাপখন লিখোঁতে ব্যাসদেৱক যিহেতু ইয়াত মূল বিষয়বস্তু হিচাপে বা মুখ্য চৰিত্ৰ হিচাপে আগবঢ়াই লৈ যোৱা হৈছে, গতিকে ইয়াত মহাভাৰতৰ কিছু কথাহে আছে যিখিনি কথা ক'লেহে আমি ব্যাসদেৱ মহাভাৰতৰ সৈতে কি ধৰণে জড়িত সেইটো কথা গম পাম। ইয়াত মহাভাৰতৰ গোটেই কাহিনী আমি গম নাপাওঁ। কোনোবাই যদি মহাভাৰতৰ কাহিনীভাগ নাজানে, এনেকুৱা মানুহ নাথাকিব, কিন্তু তথাপিও যদি কোনোবা এনেকুৱা মানুহ আছে যিয়ে মহাভাৰতৰ আৰু ব্যাসদেৱৰ মাজত সম্পৰ্কটো নাজানে, তেনেহ'লে তেওঁৰ কিতাপখন বুজি পোৱাত অসুবিধা আৰম্ভণিৰ ক্ষেত্ৰত হ'ব। যে কোন ব্যাসদেৱ ক'ৰ পৰা আহিল সেই কথাখিনি ইয়াত সম্পূৰ্ণৰূপে স্পষ্ট হৈ নাই, যদিও আছে, কিন্তু আমি আৰু ডেপ্থ যদি জানিব লাগে বা আকৌ ভিতৰত যদি যাব লাগে তেনেহ'লে মহাভাৰতখন অকণমান কাহিনীভাগ অকণমান আমি জানিব লাগিব। কিন্তু যেতিয়া মহাভাৰতৰ যিটো আমাৰ ৰণ হৈ গৈছে, কুৰুক্ষেত্ৰৰ ৰণ হৈ গৈছে, তাৰ পিছত ব্যাসদেৱৰ যিখিনি চৰিত্ৰ বা ব্যাসদেৱে কি কৰিলে সেই কথাখিনি কিন্তু ইয়াত ধুনীয়াকৈ আছে আৰু তাত যিখিনি কথা লিখা আছে সেই কথাখিনিৰ দ্বাৰা আমি এইটো বস্তু স্পষ্ট হৈ যাওঁ যে জীৱনত আমি কি ধৰণে আগবাঢ়িব লাগে বা কি ধৰণে আগবাঢ়িলে আমাৰ জীৱনটো সুগম হ'ব সেই কথাখিনি কিন্তু ইয়াত কিতাপখনত ধুনীয়াকৈ স্পষ্টকৈ আছে। কিতাপখন যেতিয়া শেষৰ ফালে গৈ আছে তাত যিখিনি আমি তত্ত্বগধুৰ কথা পাওঁ, হয় তাত্ত্বিকভাৱে কথাখিনি বহুত বেছি মানে দ হোৱাৰ ফলত আমাৰ যিখিনি ইয়াৰ পাঠক হ'ব এই পাঠকখিনি কিন্তু তেওঁলোক অকণমান বয়সীয়াল হ'ব লাগিব। বয়সীয়াল বুলি কওঁতে মই স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কথা ক'ব বিচাৰিছোঁ যে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হয়তো এই কিতাপখন পঢ়িলে টান পাব, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ৰ মানুহ যিকোনো ছাত্ৰ ছাত্ৰীয়ে হওক বা যিকোনো ব্যক্তিয়ে কিন্তু এই কিতাপখন পঢ়িলে উপকৃত হ'ব, নিশ্চয়কৈ হ'ব। কিতাপখনৰ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে ইয়াত যিখিনি তত্ত্বগধুৰ কথা আছে এই কথাখিনি যদি আমি পালন কৰোঁ তেনেহ'লে আমি জীৱনত সুগম ৰাস্তা এটা পাবলৈ সক্ষম হ'ম। আৰু ইয়াত শ্বাহজাদ ফিৰদৌছে এই কিতাপখন 1993 চনত যেতিয়া লিখিছিল তাৰপিছত 25 বছৰ পিছত তেওঁ কি ধৰণৰ অনুভৱ কৰিলে সেই অনুভৱখিনিও তেওঁ শেষৰ পিনে লিখিছে আৰু কিতাপখন লিখাত তেওঁৰ যিটো মানে ধাৰণা সেই ধাৰণাটো তেওঁ স্পষ্টকৈ কৈ দিছে যে তেওঁ এইটোৱেই বিচাৰিছিল যে আমাৰ পৃথিৱীত আমি কাজিয়া বিচাৰোঁ, আমি মানুহৰ মাজত খং ৰাগ এইবিলাক কৰি পেলাই আমি বেছি ভাল পাওঁ, কিন্তু সেইটো হ'ব নালাগে। তাৰ সলনি আমি শান্তিপ্ৰিয় হ'ব লাগে, আমি যুদ্ধৰ বিপৰীতে গতি কৰিব লাগে। আৰু কিতাপখন লিখাৰ যিটো উদ্দেশ্য বা ব্যাসদেৱক
প্ৰতিষ্ঠা কৰোঁতে সেয়াই উদ্দেশ্য আছিল লিখকৰ আৰু শেষ যেনেকৈ হৈছে এই কাহিনীটো তাতেও সেই বস্তুটোৱে পোৱা গৈছে যে ব্যাসদেৱে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ মানুহক আগবঢ়াই লৈ গৈছে। ব্যাসদেৱে নিজকো আগবঢ়াই লৈ গৈছে যে তেওঁ পৰাজয় বৰণ কৰিছে জীৱনত, কিন্তু তেওঁ পৰাজয় বৰণ কৰা নাই জীৱনৰ পৰা। এই ধৰণৰ কিছুমান তেওঁৰ তাত্ত্বিক কথা এই কিতাপখনত আছে। আমি সকলোৱে এই কিতাপখন পঢ়া উচিত। কিতাপখন অনলাইনত উপলব্ধ হৈ আছে, আপোনালোকে কিতাপখন অনলাইনৰ পৰা সংগ্ৰহ কৰিব পাৰিব। কিছুমান ঠাইত এতিয়াও আউট অফ ষ্টক দেখুৱাই আছে, হয়তো প্ৰথম প্ৰকাশ শেষ হৈছে, দ্বিতীয় প্ৰকাশ এতিয়ালৈ হোৱা নাই। 2022 চনত প্ৰথম প্ৰকাশ হৈছিল আৰু মোৰ হাতত এই কিতাপখন 2024 চনত আছে। প্ৰথম প্ৰকাশৰ এই কিতাপখন মোৰ লগত আছে আৰু কিতাপখনৰ দাম হৈছে 220 টকা। অনলাইনত ইয়াত হয়তো তাতকৈ কমত আপোনালোকে পাব পাৰে আৰু কিতাপখন সঁচাকৈ অতুলনীয় আৰু অনুবাদ সাহিত্যত এক নৱসংযোজন। অনুবাদ সাহিত্যত এই কিতাপখনে এক লেখত ল'বলগীয়া কাম কৰিছে বুলি আমি ধাৰণা কৰিছোঁ। গতিকে সকলোৱে যাতে এই কিতাপখন পঢ়ে তাৰে মই আশা ৰাখিছোঁ। ধন্যবাদ।